কৰিছিলোঁ নিজে নহাকৈ কেতিয়াও সম্ভৱ নহৈছিলে প্ৰিণ্টৰ কাৰণে প্ৰিণ্ট সাংবাদিকসকলৰ কাৰণে অকণমান হ'লেও এটা সুবিধা থাকে যে মই কিছু ইনফৰ্মেশ্যন সংগ্ৰহ কৰি মই বাতৰিটো সম্প্ৰচাৰ বা বাতৰিটো মই মোৰ মিডিয়া হাউচলৈ প্ৰেৰণ কৰিব পাৰোঁ কিন্তু যিহেতু মই টেলিভিশ্যনত কাম কৰিছিলোঁ আৰু তেতিয়া ভাৰততেই টেলিভিশ্যনটো একদম এটা নতুন মিডিয়াম আছিল 93 মানত কোনো এটা প্ৰাইভেট ছেটেলাইট টেলিভিশ্যন নাছিলে আমি যেতিয়া 92 মানত যেতিয়া মই ঠিক টেলিভিশ্যনত সোমাইছিলোঁ তেতিয়া দূৰদৰ্শনৰ বাহিৰে বেলেগ অনুষ্ঠান নাছিলে এতিয়া কিছুমান GTV বা তেনেকুৱা সৰু সুৰা এটা কাৰেণ্ট এফেয়াৰ্ছ প্ৰগ্ৰাম চলিছিলে সেই প্ৰগ্ৰামটোৰ লগত যিহেতু মই জড়িত হৈ আছিলোঁ তেতিয়া মই এনেকুৱা কোকৰাঝাৰ নিচিনা ঠাইলৈ আহিবলগীয়া হৈছিলে তেতিয়া প্ৰতিটো মুহূৰ্তত ইয়াত হয়তো কোনোবা এনেকুৱা ব্যক্তি থাকিব যোনে সেই সময়ত সাংবাদিকতা কৰিছিলে তেওঁলোকৰ মনত থাকিব যে কিমান ভয়াৱহ পৰিৱেশ আছিল কিন্তু এই 20 বছৰ 30 বছৰ কালত সলনি হ'ল আৰু তাৰ কাৰণে চৰকাৰ সমাজৰ লগতে মই ভাবোঁ প্ৰতিগৰাকী সাংবাদিকৰ ইয়াত গুৰুত্বপূৰ্ণ ভূমিকা আছে বিশেষকৈ কোকৰাঝাৰৰ পৰা বা এই অঞ্চলৰ পৰা BTR অঞ্চলৰ পৰা যিসকলে সাংবাদিকতা কৰিছিল সেই সময়ত তাৰপিছত কণ্টিনিউৱাছ এটা প্ৰচেছ তাৰ পাছত আপোনালোক আহিলে মই ভাবোঁ প্ৰতিগৰাকীৰ সাংবাদিকৰ বা সেই সাংবাদ গোষ্ঠীটোৰ মই ভাবোঁ অৰিহণা আছে এই যিটো পৰিৱেশ আজি যেতিয়া আপুনি ৰাখালজুবিৰ ফালৰ পৰা বঙাইগাঁও এইফালে সোমাই আপোনাৰ মনত সেই শংকাটো নাই সেই ভয়ৰ ভাৱটো নাই বৰঞ্চ এটা পজিটিভ ভাইব লৈ এটা পজিটিভ ফিলিং লৈ আপুনি প্ৰৱেশ কৰে কোকৰাঝাৰ জিলাৰ যি ৰাস্তাত যেতিয়া সোমাই আহে চ' মই ভাবোঁ সেইটো এটা গ্ৰেট বিগ এচিভমেণ্ট চৰকাৰৰ কাৰণে আৰু এই অকল চৰকাৰে কেতিয়াও এটা কাম কৰিব নোৱাৰে লগত এতিয়া বহুতে কয় যে এটা মানে লাভ হেট ৰিলেশ্যনশ্বিপ থাকে চৰকাৰ আৰু সাংবাদিকৰ মাজত মোৰ দৃষ্টিত সেই সম্বন্ধটো সেই ৰিলেশ্যনশ্বিপটো সাংবাদিক আৰু চৰকাৰ বা বিপদ অপজিশ্যন যিয়ে নহওক মোৰ দৃষ্টিত চবৰ লগতে একে সমান এটা মোৰ সম্বন্ধ থকাটো প্ৰয়োজন বুলি ভাবোঁ মোৰ এনেকুৱা নহয় যে এনেকুৱা বহুতে ভাবি লয় যে সাংবাদিক মানে মই এণ্টি গভৰ্ণমেণ্ট কৰিব লাগিব সাংবাদিক মানে মই প্ৰ' গভৰ্ণমেণ্ট কৰিব লাগিব এনেকুৱা এটা মনলৈ ডেফিনেটলি ভাৱ আহে ভাৰতৰ আজিৰ সময়ৰ যি মিডিয়া ইণ্ডাষ্ট্ৰী আছে নিশ্চিতভাৱে ক'ৰবাত নহয় ক'ৰবাত প্ৰতিটো গোষ্ঠীয়ে either aligned towards the government or aligned towards the opposition who are আমি দেখা পাওঁ আমাৰ নিজৰ চকুৰ সন্মুখত সেই বস্তুটো আছে সেইটো এটা বাস্তৱ সত্য দেট ইজ এ ৰিয়েলিটি ইন ইণ্ডিয়ান মিডিয়া ইণ্ডাষ্ট্ৰী সেইটো এটা ৰিয়েলিটি সেই বস্তুটোৰ পৰা কিন্তু আমি আঁতৰি যাব নোৱাৰোঁ অকল ভাৰত কিয় মই ভাবোঁ আজিৰ দিনত পৃথিৱীৰ বিভিন্ন সংবাদ গোষ্ঠী ক'ৰবাত নহয় ক'ৰবাত এলাইন হোৱা দেখা যায় কিন্তু তাৰ স্বত্বেও মই ভাবোঁ যে আমি আমাৰ যোনটো স্বাধীনতাৰ কথা কৈছোঁ আমাৰ যোনটো ফ্ৰীডমৰ কথা কৈছোঁ মই ভাবোঁ আজিৰ দিনতো আমি সেই ফ্ৰীডম আমি সেই যি বাক স্বাধীনতাৰ কথা আমি কওঁ মই ভাবোঁ অটুট ৰাখিও আমি আমাৰ যি দায়িত্ব সেই দায়িত্ব আমি পালন কৰাৰ কাৰণে মই ভাবোঁ we have not failed আজিৰ দিনটোতো মই ক'ব পাৰোঁ যে আমি যেনেধৰণে কৰিব লাগে বুলি ভাবোঁ মই ভাবোঁ টু এন এক্সটেণ্ট আমি কৰিবলৈ সক্ষম হৈছোঁ এতিয়া কিছুমান প্ৰশ্ন আহে ইয়াৰ মাজত বহুতে প্ৰশ্ন কৰিব যে মিডিয়া টুডে আজিৰ দিনৰ মিডিয়া
বা 10 বছৰ বা 20 বছৰ আগৰ মিডিয়াৰ মাজত কেনেকুৱা ধৰণৰ পাৰ্থক্য আছে আজিৰ মিডিয়া ফ্ৰীডম নাই নেকি আজিৰ মিডিয়া কণ্ট্ৰোল কৰে নেকি চৰকাৰৰ ফালৰ পৰা আজিৰ মিডিয়া অপজিশ্যনৰ কোনোবা পাৰ্টিয়ে ডমিনেট কৰি আছে নেকি এনেকুৱা প্ৰশ্ন আজি বুলি নহয় এইটো এটা কণ্টিনিউৱাছ ফেজ এই প্ৰশ্নটোৰ সন্মুখীন হয়তো আজিৰ প্ৰজন্মৰ সাংবাদিকবিলাকে ভাবে যে আজিহে এনেকুৱা হৈছে এইটো নহয় পুৰণা সাংবাদিককো সুধিলেও আপুনি ক'ব যে পুলছ এণ্ড প্ৰেছাৰ্ছ সদায় থাকিব পুলছ এণ্ড প্ৰেছাৰ্ছৰ মাজত আমি কেনেধৰণে কৰি যাব পাৰোঁ সেইটোহে সবাতোকৈ ডাঙৰ কথা জাৰ্নেলিজম কেৱল ৰাজনীতি নহয় ছ'চিয়েল ৰেছপনচিবিলিটিছ এটা মোৰ দুটামান জাষ্ট যোনবিলাক নতুন প্ৰজন্মৰ সাংবাদিক মোৰ সদায় মই যেতিয়া পাওঁ মোৰ দুটা তিনিটা সদায় তেওঁলোকক ক'বলৈ মন যায় যে ইয়াত বহুত সাংবাদিক আছে যোনে কোনো ধৰণৰ ধৰক প্ৰেক্টিকেলি কোনো ক্লাছৰুমৰ পৰা অহা নাই সাংবাদিকতা কৰিছে অন দ্য জব ট্ৰেইনিং কোনো ধৰণৰ ধৰক ফৰ্মেল এডুকেশ্যন নাই ইন টাৰ্মছ অফ জাৰ্নেলিজম এনেকুৱা ক্ষেত্ৰত কিছুমান সমস্যা আহি পৰে যে আমি আমাৰ যোনবিলাক মিডিয়া ৰুলছ মিডিয়া এথিক্স মিডিয়া যোনবিলাক চেল্ফ ৰেগুলেশ্যন আছে মই জানো নে নাজানো চ' সেইকাৰণে এনেকুৱা ৱৰ্কশ্বপ যথেষ্ট মই ভাবোঁ গুৰুত্বপূৰ্ণ প্ৰতিগৰাকী সাংবাদিক যেনে নতুন প্ৰজন্মৰ সাংবাদিক আমি যদি এখন ষ্টেটমেণ্ট পাওঁ আমাৰ ফাৰ্ষ্ট প্ৰায়ৰিটিটো হ'ব লাগে যে এই ষ্টেটমেণ্টখন যদি ধৰি লৈছোঁ প্ৰমোদ বড়োৰ নামত এখন ষ্টেটমেণ্ট আহিলে প্ৰমোদ বড়োৰ ষ্টেটমেণ্ট এখন সাংসদৰ ষ্টেটমেণ্ট যে নেক্সট 3 দিন বোলে গোটেই BTR বন্ধ থকাৰ এখন নটিছ এতিয়া আমাৰ ফাৰ্ষ্ট প্ৰৱণতাটো কি হয় আমি ছ'চিয়েল মিডিয়া বা ক'ৰবাত আমি দি দিব লাগে ফাৰ্ষ্ট কথাটো হৈছে যে দি দিব লাগে আমি কেতিয়াও তাত বিবেচনা কৰি নাচাওঁ যে এই ষ্টেটমেণ্টটো ফেক নে সঁচা নে মিছা আমি নোচোৱাকৈ বহু টেলিভিশ্যন চেনেলজকে আমি দেখিছোঁ প্ৰথমতে বাতৰিটো দি দিব লাগে উইদাউট ক্ৰছ চেকিং এতিয়া এটা সাংবাদিকত এটা কথা আছে ক্ৰছ চেক তাৰমানে ডাবলি ভেৰিফাই কৰাৰ এটা একদম এইটো এটা মানে যেতিয়া আমি যেতিয়া জাৰ্নেলিজম স্কুলত যাওঁ তেতিয়া সেইটো প্ৰথম বেচিক কথাটো হয় যে ফেক্ট চেক আমি সদায় আমাৰ যি তথ্য সেই তথ্যটো শুদ্ধ হয় নে নহয় তথ্যটো সঠিক হয় নে নহয় সেই বস্তুটো আমাক শিকাইছিলে কিন্তু যিহেতু আমাৰ এটা ছিষ্টেমত আমি পৰিণত হৈছোঁ এতিয়া মুফাছিলত জাৰ্নেলিষ্ট আছে তেওঁলোকে হয়তো কলেজত পাছ কৰিয়ে প্ৰবন্ধতা লিখাৰ বা জাৰ্নেলিষ্ট হোৱাৰ সাংবাদিক হোৱাৰ এটা ইচ্ছা আছে চ' কোনোবা এটাত এপ্লাই কৰিলে খালী আছে পাই গ'ল অন দ্য জবে শিকি গৈ আছে কিন্তু হয়তো সৰু সুৰা কেতিয়াবা কথা কেতিয়াবা কোৱা নাযায় বা শিকোৱা নাযায় ত' মই ভাবোঁ প্ৰতিগৰাকী সাংবাদিকে যিকোনো তথ্য পালে ফাৰ্ষ্ট ক্ৰছ চেক ক্ৰছ ভেৰিফাই কৰাৰ এটা প্ৰৱণতা থাকিব লাগে তেতিয়াহ'লে কি হ'ব আমি ভাল ধৰণে আমি সাংবাদিকতা গুড জাৰ্নেলিজম আমি কৰাৰ পৰা কেতিয়াও আমি বঞ্চিত হ'ব নালাগে বা মানুহে আমাক কেতিয়াও আঙুলি ল'ব নোৱাৰে যে তেওঁলোকে ভুল দিয়ে কাৰণ এবাৰ দি দিয়াৰ পিছত আপুনি 10টা ক্লেৰিফিকেশ্যন নিদিয়ক কিয় আপোনাৰ কিন্তু ক্ৰেডিবিলিটি আপোনাৰ যোনটো ইমেজ সেইটো কিন্তু ক'ৰবাত নহয় ক'ৰবাত হ'লেও আপোনাক কিন্তু ব্যাঘাত জন্মিব বা মানুহে আপোনাক প্ৰশ্ন কুৱেশ্যন মাৰ্কত ৰাখিব যে এই চেনেলটো বা এই জাৰ্নেলিজমে সদায় ভুল তথ্য দিয়ে তাৰপিছত আকৌ উইথড্ৰ কৰে বা এপলজি বুজে বা ক্লেৰিফিকেশ্যন দিয়ে সেইটো নোহোৱাৰ কাৰণে সেই প্ৰৱণতাটো থাকিব লাগে ক্ৰছ চেকিং এতিয়া ছ'চিয়েল মিডিয়াৰ যুগ ডিজিটেল নিউ এজ মিডিয়া বুলি আমি যাক কওঁ বা ডিজিটেল মিডিয়া বুলি যাক কওঁ এতিয়া ইমিডিয়েটলি আমি কি কৰোঁ আমি আমাৰ ডিজিটেল পেজত আমাৰ বহু পৰ্টেলছ হৈছে কোনো ধৰণৰ বাদ বিচাৰ নোহোৱাকৈ আমি বাতৰি দি দিওঁ কাৰোবাৰ প্ৰিভেচি কাৰোবাৰ নিজৰ আমি কোনো ধৰণৰ বেচিক জাৰ্নেলিজমৰ যি এথিক্স আছে সেইটো পালন নকৰাকৈ আমি কিন্তু ছ'চিয়েল মিডিয়াত যি মন যায় আমাৰ নিজৰ স্বাৰ্থ পূৰণ কৰিবলৈ কাৰণে হয়তো আমি ব্যৱহাৰ কৰা আমি পৰিলক্ষিত হৈছে আৰু এনেকুৱা এটা ৰিপৰ্ট আহিছে যে অসমৰ ডিজিটেল মিডিয়া ইজ দ্য মষ্ট ভাইব্ৰেণ্ট
গোটেই ভাৰতত আটাইতকৈ ছ'চিয়েল মিডিয়া কনজিউম কৰা এৰিয়াটোৱে হৈছে অসম। আমাৰ বোলে কনজিউমাৰ্ছ মানে ডিজিটেল মিডিয়া যোনে চাই আটাইতকৈ বেছি ভাৰতৰ ভিতৰত। তাৰমানে আমাৰ এতিয়া এটা নিউজ যেতিয়া পৰ্টেল এটাত দি দিয়ে তাৰ যোনটো শ্বেয়াৰ্ছ ভিউজ এংগেজমেণ্টছ হয় সেইটোৱে বিভিন্ন সময়ত কোনো অল ইণ্ডিয়া মিডিয়া চেনেলছৰ যিবিলাক পৰ্টেলছ আছে ডিজিটেল আৰ্মছ আছে তাতকৈ বেছি। উদাহৰণস্বৰূপে চন্দ্ৰয়ানত যেতিয়া চন্দ্ৰয়ানৰ আজি 1.5-2 মাহৰ আগত যেতিয়া ইয়াৰ পৰা লঞ্চ হৈছিলে সেই সময়ত অসমৰ দুটামান পৰ্টেলে লাইভ কৰিছিলে সেই অনুষ্ঠানটো। তাহাঁতি এটলিষ্ট 20% to 30% মোৰ কনজিউমাৰ্ছ পাইছিলে বা মোৰ ভিউৱাৰ্ছ পাইছিলে দেন ফ্ৰণ্টলাইন ইণ্ডিয়ান ডিজিটেল মিডিয়া প্লেটফৰ্মছ যেনে ধৰি ল'লোঁ ৰিপাব্লিক, টাইমছ নাও, NDTV, আজ তাক, তাহাঁত ইণ্ডিয়া টুডে, তাহাঁতৰ যোনবিলাক একদম এষ্টাব্লিছড ডিজিটেল প্লেটফৰ্মছ আছে তেওঁলোকে যেনেকৈ কভাৰেজ কৰিছিলে তাতোতকৈ বেছি ভিউৱাৰ্ছ আমাৰ অসমৰ এটা দুটা ডিজিটেল প্লেটফৰ্মত আছিলে। এইটোৰ পৰা এইটোৱে প্ৰমাণ কৰে যে অসমত ডিজিটেল মিডিয়াৰ কনজিউমাৰ বহুত বেছি। সেইকাৰণে আমাৰ ৰেছপনচিবিলিটিটো একচুৱেলি তাতোতকৈ বেছি হ'ব লাগিব। আমি যদি যিহেতু আমি গম পাওঁ যে অসমত কনজিউমাৰ্ছ বহুত বেছি আছে, আমি যদি প্ৰতিটো বাতৰি কোনো ধৰণৰ ফিল্টাৰ নকৰাকৈ মই চেঞ্চৰশ্বিপ ৱৰ্ডটো পৰা আঁতৰাই ৰাখিছোঁ, কিন্তু আমাৰ নিজৰ এটা দায়িত্ব আছে বুলি আমি নিজেই অনুভৱ কৰিব লাগিব। চেল্ফ ৰেগুলেশ্যন অৰ্থাৎ আমি নিজে আমাক নিয়ন্ত্ৰণ কৰাৰ ব্যৱস্থা এটা মেকানিজম এটা আমি তৈয়াৰী কৰি ল'ব লাগিব। নহ'লে কি হ'ব আগন্তুক 5 বছৰত আমি যদি আজিৰ দিনৰ নিচিনাকৈ যদি জাৰ্নেলিজিম কৰিবলৈ ইচ্ছা কৰোঁ ডিজিটেল জাৰ্নেলিজিম 5 বছৰৰ পিছত কিন্তু আমাক মানুহে গোটেই আমাক মানে আমাৰ নিজৰ জাৰ্নেলিষ্টৰ কথা কৈছোঁ in the next 5 years there will be a big question mark on the journalism profession itself. সেই কথাটো কিন্তু আমি নিজে নিজে উপলব্ধি কৰা উচিত। আত্মসমালোচনা সেলফ ইন্ট্ৰস্পেকশন আমি যদি নকৰোঁ, আমি যদি ভাবোঁ যে আমি যি কৰি আছোঁ শুদ্ধ কৰি আছোঁ, তেতিয়াহ'লে কিন্তু আমাক মানুহে ইগন'ৰ কৰিব, আমাক মানুহে ফেচ ভেলিউ নল'ব। আমি যি কওঁ সেই কথাটো মানুহে অবজেক্টিভলি বিবেচনা নকৰিব। তেতিয়া কি হ'ব? তেতিয়াহ'লে আমাৰ যোনটো চেল্ফ এষ্টিম আছে, আমাৰ যোনটো ছ'চাইটিত যেনেধৰণে এজন সাংবাদিকৰ মৰ্যাদা থাকিব লাগে, ডিগনিটি থাকিব লাগে, সেইটোৰ পৰা কিন্তু আমি বহুত তললৈ গুচি যাম। আজিৰ দিনটোত যদি আমি চেল্ফ ইন্ট্ৰস্পেকশ্যন নকৰোঁ, আত্মসমালোচনা নকৰোঁ, আমাৰ কিন্তু প্ৰব্লেম হ'বলৈ গৈ আছে নেক্সট 5 years। সেইকাৰণে মই এজ এ সাংবাদিক বা মই এজ এন এডিটৰ চিন্তিত যে আমি যদি এই ধাৰাটো যদি ক'ৰবাত নহয় ক'ৰবাত যদি আমি নিয়ন্ত্ৰণ নকৰোঁ আমাৰ নিজৰ ফালৰ পৰা চেল্ফ ৰেগুলেশ্যন, আমি যদি এটা ষ্টাইল বুক নবনাওঁ, মই য'তেই মই সাংবাদিকৰ লগত কথা বতৰা পাতোঁ মই কওঁ যে দায়িত্ব আছে যে বড়োলেণ্ড জাৰ্নেলিষ্ট এছ'চিয়েশ্যন, এতিয়া আপোনালোকৰ লগত এটা ডেটা বেংক থকাৰ প্ৰয়োজন যে মোৰ এৰিয়াটোত বা আমাৰ এৰিয়াটোত এষ্টাব্লিছড মেইন ষ্ট্ৰীম নিউজ পেপাৰ বা মেইন ষ্ট্ৰীম টেলিভিশ্যনৰ বাহিৰে কিমান পৰ্টেলছ আছে। ডেটা বেংক আপোনালোকে এখন আইডেণ্টিটি কাৰ্ড দিয়াৰ ব্যৱস্থা কৰিব পাৰে যে প্ৰতিটো পৰ্টেলৰ, আৰু যদি আমি সেই ষ্টাইল বুক এখন বনোৱাৰ চেষ্টা কৰিব লাগে। ষ্টাইল বুক মানে যে ছ'চিয়েল মিডিয়াতে হওক বা টিভিতে হওক আমি 18 yearsৰ তলৰ ছোৱালীৰ ৰেপ হ'লে আমি নামটো নিদিওঁ, আমি তেওঁলোকৰ ফেমিলি আইডেণ্টিটি প্ৰটেক্ট কৰিম, আমি তেজ বা তেনেকুৱা ব্লাড ৰিলেটেড দৃশ্য ভিডিঅ'জ আমি প্ৰকাশ নকৰোঁ, আমি কোনোবাই একদম পাৰ্চনেলাইজড স্লেং গালি গালাজ যাতে আমি ফিল্টাৰ কৰোঁ, এনেকুৱা কিছুমান এটা ষ্টাইল বুক। আৰু তেনেকুৱা যদি আপোনালোকে কেতিয়াবা কৰে
যদি আপোনালোকে আমাৰ ওচৰলৈও আহে বা বিভিন্ন এডিটৰৰ ওচৰলৈ আমি এখন ষ্টাইল বুক বনাইছোঁ, আপুনিও 10টা পইণ্ট ইয়াত এড কৰি দিয়ক। প্ৰতিজন এডিটৰ বা প্ৰতিজন ছিনিয়ৰ জাৰ্নেলিষ্টক যদি 10টা পইণ্ট এড কৰি দিবলৈ দিয়ে, মই ভাবোঁ আপোনালোকৰ ষ্টাইল বুকখনত আপোনালোকে যোনখিনি কৰিছে তাৰ উপৰিও আপোনালোকে 50টা হয়তো নতুন এনেকুৱা পইণ্টছ পাব, য'ত আপোনালোকে আপোনালোকৰ ষ্টাইল বুকখনত ইনকৰ্পৰেট কৰি আপোনালোকে গোটেই আপোনালোকৰ মেম্বাৰ্ছৰ মাজত ডিষ্ট্ৰিবিউট কৰিব পাৰে। আৰু আপোনালোকৰ মাজেৰে কোনোবাই মানে এটা কমিটি থাকিব যোনে মনিটৰ কৰিব যে আমাৰ সাংবাদিকে বা আমাৰ এৰিয়াৰ সাংবাদিকে এই ষ্টাইল বুক মতে কামখিনি কৰিছে নে নাই। ষ্টাইল বুক মানে চেঞ্চৰশ্বিপ নহয়, ষ্টাইল বুক মানে আমি এটা 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 সীমা মানিছোঁ যে আমি এজনী 18 বছৰীয়া তলৰ যোনটো মিডিয়া এথিক্সত পৰে যে আপুনি নাম দিব নোৱাৰে, আপুনি এটা বাচ্চা এটাই ক্ৰাইম কৰিছে আপুনি দেখুৱাব নোৱাৰে, আপোনাক কোনোবাই মাৰপিটৰ একদম ডাইৰেক্ট ভিজুৱেলছ, আপুনি কমিউনিটি ভাইলেশ্যনছ। চ' এইবিলাক কথা যদি আমি কৰিব পাৰোঁ তেতিয়াহ'লে মই ভাবোঁ জাৰ্নেলিষ্ট এছ'চিয়েশ্যনছ তেওঁলোকৰ মানদণ্ড বাঢ়িব। অসমত ক'ব পাৰিম আমি যে বড়োলেণ্ড জাৰ্নেলিষ্ট এছ'চিয়েশ্যনে কিন্তু ভাল পদক্ষেপ লৈছে। তেওঁলোকৰ সাংবাদিকৰ মাজত এনেকুৱা কেতবোৰ তেওঁলোকে সেলফ ৰেগুলেটৰী মেকানিজম তেওঁলোকে অৱলম্বন কৰিছে। চ' তেতিয়াহে মই ভাবোঁ আমি যদি এৰিয়া ৱাইজ যদি এছ'চিয়েশ্যনছবিলাকে তেনেকুৱা কিছুমান পদক্ষেপ লয়, স্মল ষ্টেপছ, তেতিয়াহ'লে কিন্তু আমাৰ মানদণ্ড আমি যি কৈছোঁ যে 5 বছৰৰ পিছত যি এটা 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 সংকট আহিব পাৰে বুলি অনুমান কৰা হৈছে, সেইটোৰ পৰা আমি বাচি থাকিবলৈ সক্ষম হ'ম। কাৰণ উইদাউট ডিগনিটি আমি সাংবাদিক হিচাপে যদি কোনো আমাৰ ডিগনিটি নাথাকে তেতিয়াহ'লে কিন্তু সাংবাদিকতাৰ প্ৰফেশ্যনটোৰ ওপৰত এটা বিগ কুৱেশ্যন মাৰ্ক আহিব। চ' মই আশা কৰোঁ সেইটোৰ পৰা আমি বাচি থাকিবলৈ হ'লে যেনেকৈ ৰাজনৈতিক দলবিলাকে এতিয়া ধৰক কিছুমান ৰাজনীতি দল আছে অসমতে, তেওঁলোকে কোনো ধৰণৰ চেল্ফ ইনট্ৰস্পেকশ্যন নাই। চ' মোক কোনে কি কৰিব এনেকুৱা যদি এটিটিউড লওঁ কিন্তু আমাৰ নিজৰ কাৰণে বা আহিবলগীয়া প্ৰজন্মৰ কাৰণে কিন্তু আমি এটা ভাল এটা ৰাস্তা এৰি থৈ নাযাওঁ। চ' আমাৰ ওপৰতো দায়িত্ব আছে। চ' এইবিলাক মানে সৰু কথা কিন্তু মই ভাবোঁ যথেষ্ট গুৰুত্বপূৰ্ণ কথা। এতিয়া এজন সাংবাদিকৰ দায়বদ্ধতা, ৰোল অফ এ জাৰ্নেলিষ্ট ইন বিল্ডিং এ ছ'চাইটি যেতিয়া কথা কোৱা হয়, নিশ্চিতভাৱে মই মোৰ দায়িত্ব মই কেতিয়া পালন কৰিম যেতিয়া মই যিমান পাৰোঁ একিউৰেটলি ফেক্টছখিনি দিয়াৰ চেষ্টা কৰিব পাৰিম। এটা দায়িত্ব বুলি কোৱাৰ লগে লগে কিছুমান মোৰ এটা সৰু কথা এটা মনত পৰিছে। 2010 চনমানৰ কথা হ'ব চাগে, তেতিয়া এজন পুলিচ অফিচাৰ, তেওঁৰ নাম আছিলে ৰাজেন সিং, কোকৰাঝাৰতো তেওঁ SP আছিলে এটা সময়ত, আজি অলপ দিনৰ আগতে। তেওঁ এদিন ফোন কৰিলে ইভিনিঙৰ গধূলি সময়ত যে এজন মানুহ তেওঁ মানে মোক ফেচবুকত কানেক্ট কৰিছে, তেওঁ মানে তেওঁলোকৰ আমেৰিকাৰ পৰা কানেক্ট কৰিছে, তেওঁ এখন ইউনিভাৰ্চিটিৰ প্ৰফেচাৰ হয়, তেওঁ মানে পিতৃ মাতৃক বিচাৰি পেলাই মোক কৈছে যে কিবা হেল্প কৰিব পাৰিব নেকি। সেইটো একদম আমাৰ চেনেল নিউজ লাইভ একদম নতুন, জাষ্ট এবছৰমান হৈছে। তেতিয়া মই কৈছোঁ মই ভালকৈ বুজা নাই কথাটো কি ক'ব বিচাৰিছে। তেওঁ ক'লে যে লেট আছ মিট। তেওঁ ইমিডিয়েটলি উইদিন হাফ আৱাৰ আমি দুজনে লগ পালোঁ। তেতিয়া গোটেই কাহিনী এটা ক'লে যে এনেকৈ মানুহ এজনে মোক ফেচবুকত এটা ডাঙৰ মেছেজ দিছে, মোক পুলিচ অফিচাৰ বুলি গম পায়, আৰু মোৰ পৰা সহায় বিচাৰিছে যে তেওঁৰ পৰিয়ালটোৰ পৰা তেওঁলোক ছেপাৰেট হৈ গৈছিলে, আৰু তেওঁৰ পিতৃ তেওঁ বেগলি মনত আছে যে অসম পুলিচত কাম কৰিছিলে। পৰৱৰ্তী সময়ত মই কেইটামান শ্ব'জ কৰিছিলোঁ, লাইভ শ্ব'জ, হয়তো কোনোবাই ইয়াত দেখিছে, কাৰোবাৰ হয়তো মনত আছে। আমি তেওঁলোকৰ 3টামান লাইভ শ্ব' কৰি আমি সেই মানুহজনৰ পিতৃ মাতৃক আমি 3খন কাণ্ট্ৰিত, মানুহজন আছিলে আমেৰিকাত, মাকগৰাকী অসমৰ পৰা গৈ পেলাই নেপাললৈ গুচি গ'ল, আৰু তেওঁৰ বায়েক এজনী আছিলে অসমীয়াত। তাৰমানে ইণ্ডিয়া, নেপাল, আমেৰিকা, US-ত আমি সেই সময়ত 2010 চনতে মোৰ মনত আছে স্কাইপত কানেক্ট কৰি আমি তেওঁলোকৰ পৰিয়ালটোক লগাই দিয়াৰ
মানে ৰিইউনিয়নত সহায় কৰিছিলোঁ। তেতিয়া মোৰ মনলৈ এটা, আমি তেতিয়া টেলিভিশ্যন হিচাপে আমি নতুন আছিলোঁ। 2008 চনত আমাৰ চেনেলটো হৈছিলে, তাৰ আগতে মাত্ৰ এটা চেনেল আছিলে। তাৰমানে 2010 চনত অসমত টেলিভিশ্যন মাধ্যমটোৱে একেবাৰে নতুন আছিলে, ভেৰি একদম ইনফেণ্ট ষ্টেজত আছিলে। তেতিয়া কোনো ধৰণৰ কাৰো এক্সপ'জাৰ নাছিলে টেলিভিশ্যনলৈ। হয়তো ঠিক তেনেকুৱা সময়ত যেতিয়া আমি সেইটো কৰিছিলোঁ, তেতিয়া মোৰ মনলৈ এটা প্ৰশ্ন মানে ভাৱ আহিছিলে যে আমি কেৱল ৰাজনীতিয়ে নহয়, সাংবাদিক হিচাপে আমি বহুত কৰিব পাৰোঁ। যিহেতু তেতিয়া কোনো ধৰণৰ TRPক লৈ কম্পিটিশ্যন নাছিলে, তেতিয়া আমি কিছুমান এক্সপেৰিমেণ্ট কৰাৰ আৰম্ভ কৰিছিলোঁ। তেনেকুৱা অনুষ্ঠান কৰিছিলোঁ। তাৰ লগে লগে আমি কিছুমান হেল্থ শ্ব'জ কৰিছিলোঁ। হেল্থ শ্ব'জ মানে কাৰোবাৰ জটিল ৰোগ, তেতিয়াৰ দিনত হেল্থ মিনিষ্টাৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী তেওঁক কৈছিলোঁ যে আমি এটা শ্ব' কৰিব বিচাৰোঁ, যিহেতু চব মানুহে হেল্থৰ ফেচিলিটিজ নাপায়। আপুনি যদি এটা অনুষ্ঠানত থাকে, আমি ফোন যোগে তেওঁলোকৰ প্ৰশ্ন ল'ম আৰু আপুনি যদি তাক উত্তৰ দিব পাৰে। তেওঁ প্ৰথমতে কৈছিলে এইটো কেনেকৈ হ'ব, এইটো সম্ভৱ নহ'ব। তথাপিও তেওঁক অলপ আমি পাৰ্চুৱেট কৰিলোঁ। তাৰপিছত পৰৱৰ্তী সময়ত তেওঁ আহিলে আৰু আমি এটা অনুষ্ঠান আৰম্ভ কৰিলোঁ। সেই অনুষ্ঠানটো মানে বহু ল'ৰা ছোৱালী, বহু কণমানিৰ জটিল ৰোগত আক্ৰান্ত, ইনষ্টেণ্ট তেওঁ ডিচিশ্যন দিছিলে। বহু লোকৰ ভাল হৈ আহিলে। এটা আমি এটা জাৰ্ণি আৰম্ভ কৰিছিলোঁ। ঠিক তেনেকৈ ৰিয়েল হিৰোজ বুলি আমি এটা প্ৰগ্ৰাম আৰম্ভ কৰিছিলোঁ, য'ত আমি স্কুলীয়া ছাত্ৰ ছাত্ৰী ক্লাছ 10 আৰু 12 যেতিয়া পাছ কৰে, আমি এটা বেঞ্চমাৰ্ক ৰাখিছিলোঁ যে 85% ওপৰত যিসকল ছাত্ৰ ছাত্ৰীয়ে নম্বৰ পায়, তেওঁলোকৰ যদি ফাৰ্ডাৰ ষ্টাডিজৰ কাৰণে অসুবিধা আছে আৰ্থিকভাৱে, আমি সেই ল'ৰা ছোৱালীবিলাকক আমাৰ দৰ্শকৰ জৰিয়তে স্পনচাৰশ্বিপ বা বেনিফেক্টৰ হিচাপে আমি ল'ব পাৰোঁ নেকি। সেই প্ৰগ্ৰামটো যেতিয়া আৰম্ভ কৰিছিলোঁ, তেতিয়াও আমি দেখিছিলোঁ যে এটা অনুষ্ঠানত প্ৰায় 30 বা 40 গৰাকী ছাত্ৰ ছাত্ৰীৰ স্পনচাৰশ্বিপ এটা অনুষ্ঠানৰ মাজেদি ওলাই গৈছিলে। কিছুমানে কয় যে মই এই ল'ৰাটোৰ একদম অন্তিম পৰ্যায়লৈকে পঢ়াৰ দায়িত্ব, এনেকৈ কৰি পেলাই প্ৰায় সেই অনুষ্ঠানৰ জৰিয়তেও প্ৰায় 1000 মান ছাত্ৰ ছাত্ৰী। মই এই উদাহৰণকেইটা এইটো কাৰণেই দিছোঁ যে সাংবাদিক হিচাপেও আপুনি আপোনাৰ সমাজৰ বাবে যি দায়িত্ব আছে, আপুনি সেই দায়িত্ববিলাক কৰি যাব পাৰে। এতিয়া ধৰি ল'লো আপুনি এজন কোকৰাঝাৰৰে সাংবাদিক বা ওদালগুৰি, আপোনাৰ অঞ্চলত যদি আপুনি এনেকুৱা এটা ষ্টৰী, এনেকুৱা এটা মানে কাহিনী আপুনি যদি আপোনাৰ পেপাৰে হওক বা টেলিভিশ্যনতে হওক আপুনি যদি দিব পাৰে, মই আপোনাক যেতিয়া প্ৰকাশ পাব, তাৰ যেতিয়া সুফলটো পাব নহয়, মই আপোনাক কৈছোঁ আপুনি যোনটো পাৰ্চনেল ছেটিছফেকশ্যন পাব, সেইটো আপোনাৰ ইটছ প্ৰাইচলেছ। যেতিয়া এটা বাচ্চাৰ যেতিয়া জটিল ৰোগত যেতিয়া আক্ৰান্ত হৈ থাকে, পৰিয়ালটো দিশহাৰা হৈ যায়, তাৰপিছত যেতিয়া মুখ্যমন্ত্ৰীয়ে যেতিয়া কৈ দিয়ে বা সেই স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে কয় যে আমি বেংগলোৰ পঠিয়াই দিছোঁ, তেওঁক চিকিৎসা কৰিবলৈ যেতিয়া ঘূৰি আহি পেলাই আপোনাক কয় যে এই মানুহজন ভগৱান বা এই মানুহজনে আমাক গোটেই এটা নতুন জীৱন দিলে, এনেকুৱা কেতবোৰ শব্দ ব্যৱহাৰ যেতিয়া কৰে, আপুনি সেই যোনটো আপুনি মানে ছেটিছফেকশ্যন পায়, মই ভাবোঁ সেইটো বিয়ণ্ড ৱৰ্ডছ, বিয়ণ্ড মানে কোনো তাত ভাষা নাই। চ' কেৱল আপোনাৰ জৰিয়তে, আপোনাৰ মাধ্যমৰ জৰিয়তে আপুনি যি সংবাদ গোষ্ঠীতে কাম নকৰক কিয়, তেনেকুৱা যদি আপোনাৰ অঞ্চলৰ বাতৰি পৰিৱেশন কৰিও যদি আপুনি কাৰোবাক যদি ইফ ইউ কেন কণ্ট্ৰিবিউট, মই ভাবোঁ তাতে আপুনি আপোনাৰ গোষ্ঠীটোকো আপুনি এক খাপ ওপৰলৈ লৈ গ'ল আৰু পাৰ্চনেল লেভেলতো আপোনাৰ যোনটো ছেটিছফেকশ্যন পাব, সেইটোৱে কিন্তু আপোনাক আৰু তেনেকুৱা 10টা ভাল কাম কৰিবলৈ আপোনাক অনুপ্ৰেৰণা যোগাব। চ' আজিকালিৰ দিনত মই ভাবোঁ প্ৰতিটো সংবাদ গোষ্ঠীয়ে এই যোনবিলাক ইনস্পিৰেশ্যনেল ষ্টৰিজ খুব এনকাৰেজ কৰে। চ' আপুনি মন কৰিব, আপোনাৰ সংবাদ আপুনি যদি এটা চফ্ট ষ্টৰি, ধুনীয়া ষ্টৰি এটা দিয়ে, এনেকুৱা টাইপত কাহিনী থকা উইথ ছলিড বেকগ্ৰাউণ্ড, সেই ষ্টৰিটো প্ৰমিনেণ্টলি লোৱাৰ প্ৰৱণতাটো বাঢ়িছে। আপোনালোকে জাষ্ট অলপ এনালাইচিছ কৰিব, ইভেন টিভি, ইভেন আপোনাৰ নিউজ পেপাৰটো আপুনি চাব যে তলত আপোনাৰ এংকাৰ ষ্টৰি হিচাপে লয়, একদম ভাল স্প্ৰেড পাব। আপুনি যদি টিভিটো যায়, টিভিটো আপুনি দেখিব যে খুব প্ৰমিনেণ্টলি তেনেকুৱা ষ্টৰি প্লে কৰে বা লয়।